কথা চিন্তা কৰিব নালাগে। দেশৰ স্বাৰ্থৰ বাবে আপুনি এতিয়াই ইয়াৰ পৰা পলাই যাওক। গদাপানী ক'ত আছে মই নকওঁ কিয়? নকওঁ। তহঁতৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ গ'লেও বংশটোৰ সন্ধান মই কেতিয়াও নিদিওঁ। আইদেউ, আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰি আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এগৰাকী ছোৱালী হৈ পৰপুৰুষক বৰমাকে বুলি সম্বোধন কৰি চিনেমাখনত দেখুৱাব আহিছে। আজিৰ ব্ৰতত বৰঘৰত প্ৰৱেশ কৰিব পাৰ। অভিনয় কৰিছে, তাই আমাৰ সমাজলৈ কলম সানি দিছে। তাইক হাতে পানী নিষেধ কৰা আৰু তাইক যাতে কোনেও বিয়া নকৰায় আৰু যোন পুৰুষে তাইক বিয়া কৰাব তেওঁলোকক আমাৰ সমাজৰ পৰা ঘূৰিয়াই কৰাব। প্ৰথমগৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈ অভিনয় নামত নিজৰ জীৱন উচৰ্গা কৰিলে।